গাইছ এতিয়া ইলেভেণ্ট আহি গৈছোঁ পুৰা নিজৰা বৈ আছে যাই আছোঁ এতিয়া ফটো ভিডিঅ' উঠাই আছোঁ এতিয়া মানে পানী বেছি নাই অলপ পানী কমকৈ পৰি গৈছে তো এই ইলেভেণ্ট ফলছৰ মানে নামটো পৰাৰ মূল কাৰণ হ'ল যে ইয়াতে যেতিয়া ইংৰাজসকল আহিছিল তো ইয়াতে মানে এটা হাতীৰ সমান এটা শিল দেখিছিল আৰু সেই শিলটো যেতিয়া আৰ্থকুৱেকৰ ফলত খণ্ড বিখণ্ড হয় আৰু তেতিয়া মানে এইটো জলপ্ৰপাতটোৰ নাম ইলেভেণ্ট ফল হ'ল কোনোমতে পালো দিয়ক তল আৰু পাছফালে দেখিছেন নাই চেলফি বা তো এইফালে আমাৰ মা আৰু বৰমাহঁতক চাওক পুৰা এলিফেণ্ট ফল চাবলৈ একদম ওপৰৰ পৰা তললৈ চিৰি বগাই নামি আহিছে ফুল এনাৰ্জেটিক একদম মানে আৰু এৰপৰা যাওক ইলেভেণ্ট ফল চালোঁ ফটো উঠিলোঁ যাব লাগে আগতে মই তাৰমানে ৱাটাৰফল দেখিয়ে পোৱা নাছিলোঁ এই ফাৰ্ষ্ট আৰু কিবা এটা দেখিছোঁ ৰ'ব গুহা এটা দেখিছোঁ এইটো কিবা গুহা টাইপৰ ৰ'ব কেনে লাগিল এটা বিহু নাচে নাচো নেকি বিহু নাচ নাচো এটা বঢ়িয়া সুমন সুমন বিহু একদম ওপৰত মানে আমাৰ হাতত সময় নাই আমি প্লেনিং কৰি আছিলোঁ কি চেৰাপুঞ্জী যাম কিন্তু চেৰাপুঞ্জী যোৱাৰ মানে টাইমটো নুকুলাল আমি অহাত দেৰি হ'ল আৰু আজি যামো বহুত চেৰাপুঞ্জী কেঞ্চেল কৰিলোঁ মানে শ্বিলঙৰ ওচৰত যিগিলা প্লেচ আছে তাতে এইফালে চাই যাম বুলি ভাবিছোঁ আৰু পাছত যদি ফিউচাৰ আহিব পাৰোঁ তেতিয়া চাম বাৰু এতিয়া আৰু এইখিনি আৰু এইফালে চাওক ন কিবা এইটো টেঙা জাতীয় কিবা ফল এটা বিকি আছে এটা 50 টকাকৈ এটা পেকেটত বিকি আছে আৰু এইফালে চাওক কিবা ইয়াৰে ব্যৱহাৰ কৰা কিবা ট্ৰেডিশ্যনেল বস্তুবিলাক এইফালে কাঠৰে পুৰা ফুল বনাইছে মানে ভিতৰত বাঁহৰে দাঁতি লগাইছে আৰু ভাল লাগিছে এইবিলাক টুৰিষ্ট এট্ৰাক্টেড কৰাৰ কাৰণে ভাল হয় ভাল লাগিছে এইবিলাক সৰু সৰু কিবা বেগ আছে আৰু এইবিলাক পুৰা কিবা ধনুকা আছে সৰু সৰু সাইজৰ এইবিলাক গাড়ীত সাজাই থব পাৰি ভাল লাগে
কাই কাই কি খাবি কো কি খাবি রুটি ভাত এক থালি ভাত দে এক থালি মাংস দুটো খাই ফিশ থালি বিল আছে এখানে 140 কিমান মেনু এই ফিশ থালি লিখা আছে আমি এখানে এক থালি খাম আর 140 টকা রুটি খাম আমি খালো 5 জনে খাইছো 70 টাকা ওটা রাখি আছে আমি যাই থাকো গাড়ীত যাই থাকো দিয়া পিছল এইখিনি একদম পুৰা গাছৰ পাত পৰি আছে দিয়া একদম পিছল এতিয়া যাব লাগে খানা চানা আগতে খাই ল'লোঁ পুৰা ক্লিয়াৰ পেট ফুল হৈ আছে এতিয়া অলপ কেইখনমান মানে ফটো উঠিলোঁ আৰু এতিয়া যাওঁ আৰু এইখিনি মানে অলপ বহিছোঁ পুৰা ভিউ লৈ আছোঁ মজা লাগিছে ক'ত এইখিনি পুৰা মজা শ্বিলঙৰ মেইন ভাইবটো ইয়াতে আহিছে বঢ়িয়া লাগিছে তো গাইজ আমি এলিফেণ্ট পইণ্টৰ পৰা গ'লোঁ আৰু মানে আৰু বেলেগ জেগা ঘূৰা নহ'ব অলপমান মানে টাইমৰ প্ৰব্লেম হ'ল তো এতিয়া যাই আছোঁ আৰু কেনে লাগিল মোৰ বহুতে ভাল লাগিছে মানে মই দেউৰক নিব আহিছিলোঁ লগতে মোৰ এই ল'ৰা ছোৱালীকেইটা লগত লৈ আহিছোঁ ইয়াৰ সমান আনন্দ একো নাই কিন্তু অলপমান বেয়া লাগিল যে মানে ঠাই বহুত কম ঘূৰিলোঁ এইটো আমাৰ আমি বেছি সময় ঘূৰিছোঁ কি ট্ৰেফিকত সেয়ে হৈছে আমাৰ আৰু মেইন মানে দোষটো হৈছে গাড়ীখন অলপ লেট আহিছে আমাৰ যোনখন ভাড়া কৰিছিলোঁ এইখনতো ঘৰৰ গাড়ী বাৰু যোনখন মানে ভাড়া কৰিছিলোঁ সেইখন দেৰিকৈ আহিছে আমি নহ'লেতো আমি প্লেনিং কৰিছিলোঁ যে চেৰাপুঞ্জী যাম কিন্তু চেৰাপুঞ্জী যোৱাটো কেঞ্চেল হ'ল আমি ভাবিছিলোঁ কি এলিফেণ্ট পইণ্ট চাম তাৰপিছত এয়াৰফ'ৰ্চ মিউজিয়ামো চাম বুলি ভাবিছিলোঁ এতিয়া কি বা হয় ভাত চাত ইয়াতে খাই ল'লোঁ এতিয়া আৰু পুৰা ঘৰ ডাইৰেক্ট আৰু যদি অলপ সময় হয় আৰু বৰাপানী চৰাপানী অলপমান তেল মাৰিব লাগিব গাইছ বৰাপানী পাম আৰু যাই আছোঁ ইয়াতে মানে বেছিভাগ এল্টো চলে এল্টো দেখি দেখি মাথা গৰম হৈ গৈছে ইমান এল্টো চলে कहाँ पे नावत ক'ৰবাত ডাউন উঠিব লৈ যাই আছে আমিও বৰাপানী যে বোলে বৰাপানী নাও যাওঁ বা কি লাগছে হা যদি নাওখন চলি আছে উঠিম কিন্তু লাইফ জেকেট পিন্ধা চেষ্টা কৰিম যদি চান্স পাওঁ তই কিয় নুঠিম লাইফ জেকেট পিন্ধা লাগিব লাইফ জেকেটটো পিন্ধিব লাগিব সাঁচিব পাৰোঁ যদি ইমান নতুবা ৰিস্কটো কোনে ল'ব যদি আমি বাইক চাৰ্জ কৰি যাওঁ সেই আৰু आर्मी का भी था आर्मी का नहीं यार कुछ चल रहा है इधर कुछ ब्याह से होगा शायद थोड़ा हिंदी में मारना सही है वाह की सीन वो ना से भाई वो ना
পুৰা নাওবিলাক আছে ইয়াতে কিবা ৰেচিঙৰ চলিল নেকি আৰু আমি মানে 20 মিনিটমান দেৰি হোৱাৰ কাৰণে আমি নাৱত উঠিব নোৱাৰিলোঁ এই তাতে বঢ়িয়া লৰে বস্তুখিনি এতিয়া 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 ৱাও কি লৰছে লৰ বঢ়িয়া ফটোশ্বুট কেইটামান কৰিলোঁ ফটো উঠিলোঁ অকল আকৌ ইনষ্টাগ্ৰামত পাই যাব চবৰে ইনষ্টাগ্ৰামৰ লিংক মই দি দিম ডেছক্ৰিপশ্যনত বঢ়িয়াকৈ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব ফ'ল' মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰি দিব সিহঁতৰ ইনষ্টাগ্ৰাম আই ডিবিলাক ৰেলগাড়ী গাইছ আমি আর পাহাড়ো গুৱাহাটী পাম আর জনাবাদ পাব মানে 1 কিলোমিটারমান আছে আৰু টোল গেটটো গৈছোঁ कितना 190 यहाँ पर क्या चल रहा है मेला सेला আছে নেকি মেলা চলি আছে দোকান আছে শ্বিলং চাই কেনেকুৱা লাগিল ঘৰ পাম আৰু কেনেকুৱা জোচ কিন্তু এইটো মোবাইল চাই আমাৰ জোচ বাঢ়ি আছে গাইছ পুৰা আমাৰ তাৰমানে এইবাৰ গানৰ কম্পিটিশ্যন হ'ব ফাৰ্ষ্টতে জিও গাব জিও Sage bor moina oi bari bojaisile sage জালুকবাৰী আহি পালো একেবাৰে অৱস্থা বেয়া শেষ টুপলি একেবাৰে ইফালে ইফালে মানে আমাৰ দুইনম্বৰ গাড়ীখন ৰখি আছে কিবা কিনি আছে নেকি এতে কিমান যিখিনি কৈছিলি ললো একটু পুরা ফাইটার উড়া দিছে আর নাকি কেরে বিছানা টেকা কেরে লাহে লাহে আইসা খা আমি যাক बाय 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 ये दोनों कौन है मैं तो कोई
অল লড়কি সমझ रहा था দেখাতে বেলেগ হৈ গৈছে ঐ বা শিলং ঘূৰিছে এই দুটা পি শিলং ঘূৰিছে একদম মানে অৱস্থাই নাই তো গাইছ সহ্য পালোঁ আৰু পুৰা একদম গা চা বেয়া লাগি আছে যাই আছে মোৰ নাই জিঅ' অলপ জোচ আছে বাকী ইফালে হিউজ বৰমা আছে ভালে সহ্য পাওঁ আৰু আধা ঘণ্টামান লাগিব এইফালে ঘৰতে একেবাৰে আৰু এতিয়া আৰু ৰাস্তাত ক্ৰছ নকৰোঁ ডাইৰেক্ট ঘৰ যাই পোৱাৰ পিছত তো এতিয়া ইহঁতক পাৰ্ক কৰিলোঁ আহি পালোঁ আৰু ঘৰ জিও যাওক বাই 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 তুমি কিয় নেগলা বাবু থাক কেনে লাগিল আহি এই এতিয়া যাবে নাপালা চা চা মানে খুৰা ৰিটায়াৰ হৈ আছে তো তাৰে কাৰণে আমি অলপ ফটকা মাৰি ফূৰ্তি কৰিম আৰু লগা 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 তো গাইজ ঘৰ আহি পালোঁ এতিয়া আৰু এতিয়া মানে ভ্লগটো এণ্ড কৰোঁ তো শেষত সকলোকে এটা চিঞৰৰে ভ্লগটো এণ্ড কৰিম তো কেনে লাগিল ইমান জোচ নাই এইকেইটা নাই আমাৰ দুটা আছে আমাৰ জোতা আছে অ'কে তো যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু এইটো মোৰ প্ৰথম ভিডিঅ' হয় তো অলপমান ছাপোৰ্ট দিব কাৰণ আৰু অহা দিনত আৰু নতুন নতুন ভিডিঅ' দি আছোঁ বা নতুন নতুন জেগাত যাই আছোঁ তো তোমালোকৰ অলপ ছাপোৰ্ট পালে ভাল লাগিব তো সেয়াই